নমস্কাৰ বন্ধুসকল, সকলে ভালে আছে চাগে। আৰু আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে একদম ধামাকাদাৰ। তো আজিৰ ভিডিঅ'টো মই গৈ আছোঁ উমানন্দ টেম্পল, আৰু আপোনালোক উমানন্দ টেম্পল অল টোটেল টুৰ আৰু অল টোটেল আপোনালোক দেখাবলৈ চেষ্টা কৰিম। আৰু উমানন্দ যোনে যোনে আহিবলৈ খুজি আছে মানে সিহঁতৰ কাৰণে আজি ভাল খবৰ, কাৰণ মই একদম ফুল ডিটেইল আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ। তো বলক, এয়া মোৰ বাইকখন, আৰু আজি মই বাইকেৰে আপোনালোক যাম উমানন্দ টেম্পললৈকে। আৰু ফেৰী ভাড়া কিমান, বাছত ক'ৰ পৰা ক'ত যাব লাগে, ক'ত যাব নালাগে, এইবিলাক গোটেই আপোনালোকক ডিটেইল দি আছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰে একদম চাই থাকক। আৰু এই ভিডিঅ' একদম মজা হ'বলৈ গৈ আছে, একদম বঢ়িয়া, মানে বঢ়িয়া। তো বলক, মই এতিয়া হেলমেটৰ ছেটআপত আহোঁ আৰু বাইক ৰাইডিং কৰি আমাৰ লগত গল্প কৰি গৈ আছোঁ। তো গাইজ, তো এতিয়া মই বাইকত উঠিলোঁ, আৰু আপোনালোকক ক'ৰ পৰা ক'ত যাব লাগে আপোনালোকক ফুল ডিটেইল একদম দেখুৱাই দিম, আৰু আপোনালোকক কৈও দিম যে ক'ৰ পৰা ক'ত যাব লাগে। উমানন্দ যাবৰ কাৰণে আপোনাৰ কিমান পইচা খৰচ হ'ব বা কিমান টকা আপোনাৰ প্ৰয়োজন। और हम बोलना चाह रहे हैं हिंदी से, जो टूर में जो बाहर से आना चाहता है असम में, जो उमानंद टेम्पल, कामाख्या टेम्पल, मतलब बालाजी मंदिर सब टूर करना चाहते हैं, तो उन लोगों के लिए एक बात बोल देता हूँ। अगर आप लोग आएंगे तो जरूर पहले आप लोग आना आइसबेडी, नहीं तो जालुकबारी। और उस दिन जिस दिन आएगा आप लोग, उस दिन आके होटल में एक दिन स्टे कर लेना। बाद में नेक्स्ट दिन सुबह बस से जालुकबारी से फैंसी बाजार तक आप लोग जा सकते हैं। तो फैंसी बाजार तक आप लोग जाइए, और फैंसी बाजार जाके फेरी, जो फेरी घाट होता है ना उधर में, तो फेरी घाट में जाके और आप लोग उधर से टिकट लेके सीधा उमानंद जा सकते हैं। और कैसे जाना पड़ेगा हम इस वीडियो में दिखाएंगे आप लोग। तो आप लोगों को देखाई आছো এই ভিডিঅ'ত। তো বলক, উমানন্দ অসমত থাকি মানে উমানন্দ অহা নাই এতিয়ালৈকে, যে আহিব খুজি আছে সিহঁতৰ কাৰণে আজি ভিডিঅ'টো। তো আপোনালোকে বেয়া নাপায় যদি ভিডিঅ'টো লাষ্টলৈকে চাব। তো ভিডিঅ'টো মই বহুত মানে ভালকৈ বনাম বুলি চেষ্টা কৰিছোঁ আজি, আৰু আপোনালোকক ফুল ডিটেইল দিম, মানে ফুল জছত আছোঁ, পাৱাৰ। তো বলক, এতিয়া মই বাইক ষ্টাৰ্ট দিওঁ আৰু ভুৰ কৰি যাওঁ। তো এয়া ষ্টাৰ্ট দিলোঁ, আৰু মোৰ তেল ভৰাব লাগিব চাগে। তো বলক, তো কেইটা বাজিল, ৰাম হৈছে যা, ঘড়ীটো চাৰ্জ দিব পাহৰিছোঁ ৰাতি, চুইচ অফ হৈ আছে। বলক গাইজ, উমানন্দ অকণমান তেল ভৰাই ল'ম মই। অলৰেডি নহয় গাইজ, ওপৰতে যাব লাগিব মোক, ওপৰতে এইপিনে ঘূৰি যাব লাগিব। মই ব্ৰিজৰ ওপৰতে উঠি আহিলোঁ গাইজ। প্ৰথমে পেট ঠাণ্ডা কৰি লওঁ গাইজ। তো গাইজ, এইখনে হৈছে জালুকবাৰী, আৰু আপোনালোকে যদি জালুকবাৰী পিনে যাব লাগিব মোক, সেইপিনে যাম। আৰু আপোনালোক, মই এতিয়া বৰ্তমান ইদি যাব লাগিব। আপোনালোকে আহিলে সেইদি এনেকৈ যাব পাৰে ডাইৰেক্ট। আৰু মই যিহেতু গড়চুকৰ পিনৰ পৰা আহিছোঁ ন, তো মোক ইদি যাব লাগিব, নিউটাৰ্ণ। তো প্ৰথমে মই কুঁহিয়াৰ ৰস খাই লওঁ। ডাইৰেক্ট কুঁহিয়াৰ ৰস দিয়ক এটা। গাইজ, আপোনালোকৰ যদি গৰম লাগিছে খাই ল'ব, দি আহে আৰু আহিলে আকৌ এইটো খাই ল'ব, মালটো। ফাইনেলি আহি পেলাই জালুকবাৰী, জালুকবাৰী মেইন জালুকবাৰী ব্ৰিজটো। মোক লেফ্ট চাইড যাব লাগিব। আপোনালোকে আহিলে চিধা এনেকৈ যাব পাৰে। মই লেফ্ট চাইড যাম এতিয়া। তো বন্ধুসকল, এটা মই বহুত ডাঙৰ ভুল কৰি পাইছিলোঁ ন। আপোনালোকৰ লগত গল্প কথা পাতি আহি আছোঁ, কিন্তু মই মাইকডালৰ তাঁৰটো মানে এই মোবাইলত মানে ফিটিং কৰি দিয়া নাছিলোঁ। তো আপোনালোকে মোৰ মাতবিলাক চাগে ভালকৈ নুশুনিলে, তো এইটো বহুত জমনিৰ কথা হ'লে, আৰু বহুত বেয়া লাগিল এইটো দেই। মই ইমান বেয়াকৈ পাহৰিলোঁ না, মানে মাইকটো মানে ফিটিং কৰি পাহৰি গৈছোঁ মোবাইলৰ লগত। তো এইটো মালিগাঁৱৰ, আৰু আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক, এইটো মালিগাঁৱৰ ফ্লাইঅভাৰ ব্ৰিজ হয়। আৰু মই বহুত দূৰ আহি গ'লোঁ, বহুত দূৰ আহি গ'লোঁ মই। আপোনালোক মানে কি ক'ম, ইমান কথা পাতিলোঁ, তথাপি কথাবিলাক আপোনালোক দিব নোৱাৰিলোঁ, বেয়া নাপাব। কাৰণ মোবাইলৰ মাইকটোৱে মানে মই ভৰাবৰ কাৰণে পাহৰি গ'লোঁ না গাইজ।
তো জালুকবাৰী এইপিনে একদম জালুকবাৰীৰ পৰা আপোনালোকক মানে কথা পাতি আহি আছোঁ। তো গাইজ মই তেলৰ ডিপু পালে তেল সোমাব লাগিব, কাৰণ মই কুঁহিয়াৰ খালোঁ, গাড়ীখনতো খুৱাব লাগিব না, সেইকাৰণে গাড়ীখনক খুৱাব লাগিব আগত, তাৰপিছত নহ'লে ই ক'ব দেখোন মই নাযাওঁ ক'বই গাড়ীখনক নোখোৱালে। সি পালোঁ আৰু বেছি দূৰ নাই আৰু 5 মিনিটমান লাগিব গাইজ। তো বলক গৈ আছোঁ আৰু গৈ কিনে সম্পূৰ্ণ ডিটেইল আপোনালোকক দেখাই দি আছোঁ। তো গাইজ আপোনালোকক কৈছিলোঁ মই যে নতুন ফ্লাইঅভাৰ ব্ৰিজটো দেখুৱাম ভৰলুমুখৰ, ভৰলুমুখৰ নহয় চৰি ভূটনাথ। তো এয়া ভূটনাথ হয় আৰু এয়া নতুন ব্ৰিজটো এদি যায়। তো আপোনালোকক দেখাই আছোঁ বলক, এই ব্ৰিজটো চাওক ভিউ গাইজ। वाओ भाई साहब क्या व्यू है गाइस, देखो ना यार। दिस इज आसाम। हेमন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ আৰু বহুত বহুত শুভকামনা আপোনাৰ বিষয়ে, আৰু আপোনাক বহুত মনেদি ধন্যবাদ জনাইছোঁ যে আপুনি ইমান অসমখনক মানে ইমান সজাই আছে, বঢ়িয়া লাগিছে গাইজ। তো হেমন্ত বিশ্ব শৰ্মা ছাৰৰ কাৰণে এটা লাইক গাইজ আৰু কমেণ্টটো একদম কৰিব গাইজ প্লিজ। আৰু এয়া চাওক, আৰু এইপিনে নৰ্থ গুৱাহাটী গৈ আছে, একদম নতুন ফ্লাইঅভাৰ ব্ৰিজ হৈ আছে গাইজ, আপোনালোকে দেখিব পাৰিছে। এয়া চাওক তো মই নেক্সট ভিডিঅ' আপোনালোক ইয়াতে বনাইছিলোঁ, তো ভিডিঅ'টো আপোনালোকক দেখাইছোঁ, কিন্তু সিপিনে যোৱা নাই, পিছৰ পিনে ইয়াৰ পৰা মানে সিপাৰটো দেখুৱাইছিলোঁ আপোনাক। তো আজি মানে গোটেই টোটেল দেখুৱাই আছোঁ। এয়া চাওক গাইজ, what a look guys, এইপিনে চাওক না গাইজ কেনেকুৱা লাগিছে ব্ৰিজখন আপোনালোকক। তো প্লিজ কমেণ্টত ক'বা, আৰু আপোনালোকে কমেণ্ট নকৰে ভাল নালাগে আকৌ, তো কমেণ্ট কৰিব লাগে। বন্ধুসকল এইখন বাছ দেখিছে, এনেকুৱা বাছত যদি আপোনালোকে জালুকবাৰীৰ পৰা আহে তেনেহ'লে 20 টকা ল'ব দেই। এইখন মানে AC আছে আকৌ, AC থকাৰ কাৰণে 20 টকা লয়, আৰু যোনটো প্ৰাইভেট বাছ আছে সেইবিলাক 15 টকা ল'ব। ইয়াত AC নাই, খিৰিকী খুলি দিবা, বিন্দাছ বতাহ খাই আহিব পাৰিবা, আৰু 5 টকা বেছি দি আহিলে ইয়াত মানে মজাকৈ আহিব পাৰিবা আৰু এচিত মানে। আৰু এই গাড়ীখন বেছি জলতে নৰখাওঁ, মানে ডাইৰেক্ট চিধা গৈ থাকে, ইমান ৰখা চিষ্টেম নাই। মোক এই গভৰ্ণমেণ্ট গাড়ীখন বেছি ভাল লাগিছে, এইখন গাড়ী চবত। মই এইটো ভৰলু হয়, মাছখোৱা, এইখিনি মাছখোৱা বুলি কয়। মই মাছখোৱা আহি পালোঁ। আমি হাম ফেঞ্চি মাৰ্কেট ঘুচ গিয়া, মতলব আমি ফেঞ্চি মাৰ্কেট এতিয়া আহি পালোঁ গাইজ। আৰু কিন্তু জাম নকমে আজিকালি, ইমান জাম মানে কি ক'ম আৰু এই হৰ্ণ মাৰি আছে, কিয়ে দেখে গাইজ। হাম আ চুকে হে কিয়া। তো গাইজ এইটো চাব পাৰিছে আপোনালোকে, মই আহি পাইছোঁ। এয়া চাওক, এই অকণমান পানী দেখিছে আপোনালোকে, আৰু ব্ৰহ্মপুত্ৰৰ কিনাৰ মই আহি পাইছোঁ। এয়া ভিউ পইণ্টটো হয়, আৰু এইপিনে ফেৰীঘাটটো কোনপিনে হয় মই এইটো সুধিব লাগিব। ফেৰীঘাটটো বহুত চেঞ্জ হৈ গৈছে গাইজ, এতিয়া কোনপিনে যাওঁ বাৰু কাৰোবাক সুধিব লাগিব গাইজ। বন্ধুসকল আগতে ফেৰীঘাট ইয়াতে আছিলে। তো বন্ধুসকল ইয়াতে অকণমান সোমালোঁ, আপোনালোক অলপ মানে ৰূপেদি যায় যে উত্তৰ গুৱাহাটী, তো এইটো অকণমান দেখুৱাই দিওঁ আপোনাক। এয়া চাওক, তো এইপিনে আপোনালোক যাব পাৰে, এনেকৈ যাবি, এনেকৈ যাব পাৰে ওপৰেদি। আৰু মোক এজন মানুহে কৈছিলে যে ইয়াৰ পৰা আজিকালি উমানন্দ নামিব পাৰে বুলি, কিন্তু মই আহি সুধিলোঁ যে উমানন্দ নামিব নোৱাৰে, আৰু উমানন্দ ওপৰেদি যায় মানে ডাইৰেক্ট। তো মই চিকিউৰিটিটো সুধিছিলোঁ। তো এতিয়া মই শুক্লেশ্বৰ মানে ফেৰীঘাট যাম, সেইপিনে ফেৰীঘাট আছে আকৌ এই ফেঞ্চিৰ পিনে, মই এৰি থৈ আহিলোঁ। এইপিনে গৈ কিনে ফেৰীঘাটৰ পৰা আপোনালোকক উমানন্দ লৈ গৈ, আৰু আপোনালোকে যদি ইয়াতে মানে ৰূপে ওপৰেদি যাব খোজে তেনেহ'লে পাৰ পাৰ্চন 200 টকাকৈ, অহা যোৱা 200 টকা। তো আপোনালোকে কি কৰে, এতিয়া ফেৰীদি যায় নে ওপৰেদি যায় আপোনালোকৰ ডিচিশ্যন। এতিয়া ফেৰীঘাট যাব পাৰি না উমানন্দ এদি, বাইক থোৱা জেগা আছে এদি না। তো গাইজ ফাইনেলি মই টিকেট কৰিলোঁ, আৰু এতিয়া যাম, আৰু বাইকখন ইয়াতে থৈ গৈ আছোঁ। সেয়া চাওক, এয়া বাইকখন, আৰু আজি বাহিৰৰ পৰা মানুহ আহিছে চাগে এইবিলাক। আৰু মোৰ টিকেটটো ল'লে 100 টকা আপ ডাউন। তো বলক আমি সেইপিনে গৈ কিনে আপোনালোকক দেখুৱাই আছোঁ। তো আজি একদম ফালি যাব গাইজ, ফালি যাব, বলক। গাছ চাওক, মানে বাহিৰৰ পৰা মানুহ আহিছে গাইজ, মানে চালে কেনে কিমান লাগিছে, কিমান আহিছে চাওক, চাওক কিমান আহিছে। আৰু সিহঁতে অহালৈকে আমি ৰখি থাকিব লাগে ইয়াত, থাক এতিয়া ৰ'দত থিয়া হৈ কিনে। মোক চাগে ক'লা দেখিছে, সেইপিনে ৰ'দটো আছে না। এতিয়া আমি যাম, আমাৰ যাবৰ কাৰণে এতিয়া পাৰ্মিশ্যনটো আহি গৈছে। ৰাস্তাটো বহুত ডাঙৰ, বহুত পানী শুকাই গৈছে গাইজ। গাইজ এইবিলাক অলপ পইচা বেছি আছে, এইটোত ইয়াত 100 টকা লয়, সেইপিনে অলপ বেছি ল'ব এইটোত চাগে। মই গৈ পোৱা নাই এইটোত, আৰু আজি ফাৰ্ষ্ট এইখনত যাম। তাৰ পৰা আহিছোঁ, আৰু মোৰ বাইকখনেই ইয়াত থৈ আহিলোঁ গাইজ।
এইখন মোৰ বাইক তো তুমি অলপ টাইম থাকা মই আহি আছোঁ আৰু এতিয়া ফাইনেলি যাম এইটো আমাৰ জাহাজ ৱাও ৱাও চাওক গাইজ কি মজা ভিউ মই একদম জছ আহি গৈছে গাইজ চাওক আৰু এয়া চাওক ব্ৰহ্মপুত্ৰৰ পাৰ একদম কি মজা গাইজ আপোনালোকে নিশ্চয় আহিবা আৰু এই ওপৰতো মানে ইচ্ছা ক'ত বহিব পাৰে ওপৰতো বহিব পাৰে আপোনালোক আৰু তলতো যাব পাৰে মই ওপৰত যাওঁ আৰু ওপৰখিনি অকণমান দেখাই দিছোঁ আপোনালোকক এয়া চাওক গাইজ ফাইনেলি ফাৰ্ষ্ট টাইম আৰু এইটো বাহ গাইজ প্ৰথম দেখিছোঁ মই একদম ভিতৰৰ পৰা কিন্তু চেয়াৰত বহিব দিছে যে এইবিলাক হৈছিলোঁ মোৰ টায়াৰ কিন্তু নহয় এইটো প্লাষ্টিক হৈ গাইজ এয়া চাওক গাইজ জেনেৰেলবিলাক 20 টকাকৈ লয় এইটো 100 টকা লয় এইটো অলপ হেভি মানে মই হেভিত আহি পালোঁ চক গাইজ ৱাও তো এতিয়া আগবাঢ়িম চাওক না गाइस तो गाइस आप लोग को मैं हम बोल रहे हैं कि आप लोग अगर आना चाहते हैं तो असम में तो ये नज़ारा देख सकते हो असम में क्या नज़ारा है ये देखिए गाइस ये तो हम बैठेंगे नहीं हम दिखाते रह जाएंगे आप लोगों को तो गाइस अकमान भिडियो तो देखा दिसो आपनाक ये आप लोग देख सकते हैं हमें खाना भी खा टॉयलेटो আছে चिंता नहीं को खाने का जगह नीचे है और ऊपर बैठ के जाने के लिए है सिर्फ और गाइस चाওক टॉयलेटो दिखाई दिसो आपनाक या चाওক टॉयलेट কি মজা টয়লেট চাওক গাইস কি বঢ়িয়া মানে 100 টকাত মানে বহুত ফেসিলিটি পায় আৰু আপুনি মজাকে যাওক মজাকে আওক আৰু গাইস মাথা গৰম হবা লাগছে গাইস এতিয়াও না যায় আছে ৰখি 1 ঘণ্টামান হ'ল গাইছে এতিয়াও যোৱা নাই মানুহ হোৱা নাই বেছি ইমান দেৰি ৱেইট কৰাৰ পিছত আপোনালোকক দেখুৱাব পাই আছোঁ ভিডিঅ'টো তো আপোনালোকক মই বেছি এনেকৈ ৱেইট নকৰাওঁ মই জলদি দেখাওঁ আপোনালোকক মানে মোক বহুত লেট কৰি আছে আৰু একদম বহুত টাইম হ'ল আমাৰকে পিছত আহা আগত গৈ আৰু আমি এতিয়া ৰখি আছোঁ হ'ব আৰু গাইছ আপোনালোকে ছেফটিৰ কাৰণে একদম ভয় কৰিব নালাগে এইবিলাক চব ছেফটি একদম পুৰা ছেফটিৰ মাল আছে ইয়াত এইবিলাক চাব পাৰে ফাইনেলি ওলালোঁ এতিয়া আমি আৰম্ভ কৰিলোঁ যাত্ৰাটো তো এয়া চাব পাৰে লাহে লাহে গৈ আছে এইটো বেক কৰি আছে গাইজ আপোনালোকক যদি ভাল লাগে আহিব আৰু টুৰ কৰিব ইয়াত কেনেকুৱা লাগে বহুত দূৰৰ পৰা মানুহ আহে আৰু সবে মানে একবাৰ এক্সপিৰিয়েঞ্চ লৈ লয় কেনেকুৱা লাগে ব্ৰহ্মপুত্ৰত উমানন্দ টেম্পল যায় কিনা তো সবে কি কৰে আৰু ৰ'দটো লাগি আছে গাইজ মই চকুবিলাক আপোনালোকক ভালকৈ দেখা নাপাই আছোঁ তো কথা পাতি আছোঁ আপোনালোকক তো আপোনালোকৰ ঘৰত বহি থাকিলে খালি মোবাইল চালে নহ'ব আহক আৰু ফুৰক জেগাবিলাক চাওক এয়া কিমান ধুনীয়া লাগে তো মই ডাইৰেক্ট গৈ কিনে উমানন্দ টেম্পলটো আপোনালোকক দেখুৱাই আছোঁ কাৰণ এনে বহুত লম্বা দীঘল হ'ল ভিডিঅ'টো ইয়াতে আৰু গাইজ আমি বহুত মাজত আহিলোঁ মাজত আহি অলপ মনটো ধুক কৰে ভালো লাগে কি কৰিম খাব নগ'ল মই ওপৰৰ পৰা আহি তলত আহিলোঁ তলেদি এদি যাব লাগিব এনেকুৱা এদি আৰু আমি এতিয়া সোমামহে তো লগে লগে আপোনালোকক দেখুৱাই আছোঁ জেগাবিলাক গাইজ ফাইনেলি আহি পালোঁ কোনোবাল ইয়াত মানে আগৰকৈ বহুত মানে বেলেগ বনাইছে ৰাস্তাটো বঢ়িয়া বনাইছে এতিয়া উঠিবৰ কাৰণে কিমান সুবিধা দিছে চাওক এইবিলাক ইয়াৰ ৰাস্তাটো বহুত বঢ়িয়া বনাই দিছে আগতকৈ আৰু মই যেতিয়া আহিছিলোঁ তেতিয়া মানে ইমানটো সুবিধা নাছিলে এয়া চাওক ইমানটো সুবিধা পোৱা নাছিলোঁ এইবিলাক এক দোকান আছে এইবিলাক আপোনাৰ যদি কিবা ল'ব খোজে ইয়াৰ পৰা পাৰে এইবিলাক লগাই আছে মেইন গেট বন্ধুসকল বহুত ভাল লাগিল আৰু আপোনালোকক মন্দিৰবিলাক দেখাই দি আছোঁ আৰু মই ৰাতিপুৱা আজি পূজা কৰি আহিছোঁ ভীমশংকৰ মন্দিৰত গৈছিলোঁ য'ত নদী জ্যোতিৰ্লিংগ আছে জ্যোতিৰ্লিংগ মই গৈছিলোঁ আৰু তাতে পূজা কৰিছোঁ আৰু ইয়াতে মই খালি আপোনালোকক দেখুৱাই দিম জেগাবিলাক আৰু আপোনালোকে পানী লৈ আহিব কাৰণ বহুত পিয়াহ লাগে ইয়াত চাওক কিমান দূৰ উঠিব লাগে চিৰিটো চাওক গাইজ কি মজা ভিউ ইয়াতে চব চেণ্ডেল থ'ব পাৰে আপোনালোক আৰু এইপিনে যাব মেইন মন্দিৰটো তো গাইজ মই প্ৰথম আহোঁতে মানে এইটো ভিউ পইণ্টটো বনোৱা নাছিলে আৰু আজি বনালে এই ভিউ পইণ্টটো আৰু আজি আহি মই দেখিছোঁ ভিউ পইণ্টটো মজা বনাইছে এইটো এয়া
ইয়াতে বেগ চেক খাব পাৰে আপোনালোকে আৰু বনাই আছে ইমানটো ঠিক ভালকৈ হোৱা নাই ইয়াত এটা এই ভিউ পইণ্ট বনাইছে আৰু এইটো এটা ভিউ পইণ্ট বনাই দিছে এয়া মই এতিয়া যাম আপোনাৰ লগত দেখুৱাম গোটেই জেগাবিলাক ভিতৰত বন্ধুসকল মই যেতিয়া আহিছিলোঁ তেতিয়া ইমান ডেভেলপ হোৱা নাছিল মানে এইবিলাক নাছিলে তো এতিয়া হৈছে আগতে ইয়াতে এখন হোটেল আছিলে এতিয়াও আছে কিন্তু এতিয়া বন্ধ আছে হোটেলটো আৰু ভাত খোৱা টাইমতহে চাগে খুলিব আৰু গাইজ আপোনালোকক মই ইয়াৰ পৰা এটা ভিউ পইণ্ট দেখুৱাব খুজি আছোঁ য'ত নেকি মানে মানুহ আহিব নিদিয়ে কিন্তু মই তথাপিও আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ ভিউ পইণ্টটো কোনটো হয় তো সেইপিনে চাওক সেইটো চাওক ভিউ পইণ্ট গাইজ এইপিনৰ পৰা আপুনি একদম সাগৰৰ দৰে লাগিব ইয়াত থাকিছে এয়া চাওক এইপিনে গেটটো বন্ধ কৰি দিছে কাৰণ ইদি যাব নিদিয়ে চাগে পাৰ্মিশ্যন নাই তথাপিও মই আপোনালোকক দেখুৱাবৰ কাৰণে গৈ আছোঁ এয়া চাব পাৰে तो दोस्तों अभी तक जो मतलब उमानंद आइलैंड पे आया नहीं है तो आ सकते हैं आप लोग अगर इस नज़ारा चाहिए तो आप लोग को देखिए তেতিয়া मैं प्रथम आइছিলোঁ তেতিয়া মানে ইমানটো ভালকৈ ইমান বনোৱা নাছিলে এইবিলাক নতুনকৈ বনাইছে আজি আৰু হায়েষ্ট 2-3 বছৰমান হ'ল চাগে এইটো মানে এইবিলাক বনোৱা এই চাইডৰ ৰাস্তাটো মই আহাতে নাছিলে এইবিলাক চাওক এতিয়া একদম তললৈকে যাব পাৰে না এদি আৰু মই আপোনালোকক কৈছিলোঁ নহয় যে সম্পূৰ্ণ দেখুৱাম আপোনালোকক তো আজি দেখুৱামেই সম্পূৰ্ণ আৰু চাওক একদম কোণাৰ পৰা মন্দিৰৰ পৰা একদম গোটেই আইলেণ্ডটো ঘূৰি আপোনালোকক আজি দেখুৱাই আছোঁ এইবিলাক চাওক এইবিলাক আৰু ইয়াত B+R লিখিছে কিন্তু মই লিখা নাই দেইটো মানে মোৰ B+R হ'লে বিক্ৰম ৰয় হয় তো মই লিখা নাই আপোনালোকে মোক বুলি হয় আৰু ইয়াত লিখি দিছে কোনোবাই S+S চাওক সব প্ৰেমিকাবোৰে আহে চাগে ইয়াতে কাৰণ প্ৰেমিকৰে এইটো ভোলেনাথ বাবা আৰু পাৰ্বতী মাৰ প্ৰেমৰ এইটো আইলেণ্ড হয় এইটো প্ৰেমৰ কাৰণে বনোৱা আইলেণ্ড তো ইয়াত মানে আপোনালোকৰ নাম লিখিব পাৰে আপোনাৰ মৰ্জি এইবিলাক চাওক মই কিবা এটা নাম লিখি থৈ যাম কিন্তু এইটো ভিডিঅ'ত নেদো পাৰ্চনেল হয় আৰু বহুত ৰ'দ দিছে তামাম ৰ'দ কিন্তু ঠাণ্ডা হাৱা একদম বহুত ৰ'দ কিন্তু ঠাণ্ডা হাৱা এয়া চাওক ইমান ডাঙৰ পাথৰ আছে ইয়াত এইবিলাক গাইজ DSLR লৈ আহক আৰু ফটো উঠক এইবিলাক জেগাতে হাই এই চাওক না কি জেগা এইবিলাক চাওক তাতে যাম নেকি তাতে নাযাওঁ মানে মই যদি পৰি যাওঁ মোক তোলা মানুহ নাই ইয়াতে কোনোৱে নাই এয়া চাওক কাৰণ ইয়াত আহিবলৈ পাৰ্মিশ্যন নিদিয়ে আৰু মই ক'লোঁ সৰু মৰু ইউটিউবাৰ কাৰণ ইউটিউবাৰ এইটো ভিডিঅ' দেখাওঁ অলপ জেগাবিলাক তাই কাৰণে মোক আহিব ৰিকুৱেষ্ট কৰাৰ কাৰণে আহিব দিছে গাইজ তো আপোনালোকৰ ৰিকুৱেষ্ট কৰিলে আহিব পাৰিব তো চিন্তা নকৰিব যে আহিব নিদিয়ে প্লেন আহিব দিব তো বলক এতিয়া বেলেগ নেক্সট মানে নেক্সট ফালে যাম আৰু নেক্সট জেগাবিলাক আপোনাক দেখাই আছোঁ বলক আৰু বন্ধুসকল মই এতিয়া আহিছোঁ বেলেগ লোকেশ্যনত আৰু আইলেণ্ডৰ এই বেলেগ ছাইডত এটা জেগা আছে এই ইপিনে ছাইডত আহিছোঁ এইটো চাওক সৰু ৰাস্তা মই যেতিয়া প্ৰথম আহিছিলোঁ তেতিয়া এই ৰাস্তাটো যোৱা নাই কেতিয়াও আৰু আজি ফাৰ্ষ্ট মানে এই ৰাস্তাটো যাই আছোঁ আৰু ভিডিঅ' আপোনালোককো দেখাই আছোঁ লগত এয়া চাওক মেইন মন্দিৰটো ইয়াতে আছে আৰু আপোনালোকক মেইন মন্দিৰটো দেখুৱাই আছোঁ চিন্তা নকৰিব কাৰণ মই আপোনালোকৰ আগত আইলেণ্ডটো ফুল জেগাটো আপোনালোকক দেখাই দিছোঁ যে উমানন্দ টেম্পলটো কিমান ডাঙৰ আৰু কিমান কেনেকুৱা বস্তু মানে চাইডে আছে আৰু বহুতেই ভিডিঅ' বনাইছে মানে উমানন্দ টেম্পলৰ বিষয়ে মই বহুত ভিডিঅ' চাইছোঁ কিন্তু টেম্পলটো মানে পাহাৰখন এই যোনটো আইলেণ্ড আছে এইটো মানে গোটেই সম্পূৰ্ণ ঘূৰাই দেখুওৱা নাই তো আপোনালোকক মই এই দৃশ্যটো দেখুৱাব খুজিছোঁ যে এই পাহাৰখন গোটেই আপোনালোকক ঘূৰাই মানে দেখুৱাম আৰু পিছত মন্দিৰটো দেখুৱাম আৰু মন্দিৰটো আপোনালোকে চবে দেখিছে চাগে কিন্তু তথাপিও দেখুৱাম লাষ্টত আৰু আগত পাহাৰখন গোটেই আপোনালোকক দেখুৱাম কেনেকুৱা তাতে বনাইছে কি বনাইছে আৰু কি আপোনালোকে মানে উপভোগ কৰিব পাৰিব ভাল বস্তু কি আছে ইয়াত আপোনালোকক চাওক এদি এটা বঢ়িয়া ৰাস্তা আছে ইয়াৰ পৰা এনেকৈ সেইপিনে পৰা অহা যায় এয়া কি মজাকৈ বনাইছে এইবিলাক কিন্তু মই অহা টাইমত সঁচাকৈ কৈছোঁ গাইজ মই অহা টাইমত এইবিলাক বনোৱা নাছিল নেকি কিন্তু অহা নাই মই মানে এইবিলাক এয়া চাওক ইয়াত কি দিছে প্লিজ এইটো ৰুলছ ফ'ল' কৰি আপোনালোকে উমানন্দ টেম্পলটো ঘূৰক আৰু উপভোগ কৰক আৰু এইবিলাক নতুন কাম চলি আছে এইবিলাক কিবা বনাব মানে ভাল আৰু নেক্সট বাৰো যেতিয়া চব সম্পূৰ্ণ বনোৱা হ'ব তেতিয়াহ'লে আপোনালোকক মই ভালকৈ আৰু লৈ আহিম সেয়া চাওক এইবিলাক আপুনি ৰিলেক্স কৰিব পাৰে ইয়াত বহিবৰ কাৰণে এইবিলাক পূৰা জেগা দি দিছে বহিব পাৰে খেলিব পাৰে কাৰণ ইয়াত আহিলে আপোনালোকক বহুত শান্তি পাব মই বহুত শান্তি লাগিছে আজি ইয়াত ভালকৈ আহি আপোনালোকক দেখুৱাই আছোঁ আৰু মোক চাগে কলা দেখিছে চাগে তো মহাদেৱৰ যিহেতু মহাদেৱ বাবাৰ তপস্যা কৰিছিল ইয়াতে এইপিনে চাব পাৰে ইয়াত মহাদেৱ বাবা তপস্যা কৰিছিলে এতিয়ালৈকে কোনোৱে অহা নাই মানে উমানন্দ টেম্পল আজিলৈকে প্লিজ মই তাহাঁতক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ হ'ল আহি ভিজিট কৰি যাওক আৰু উমানন্দ জেগাটো আহিলে আপোনালোকক বহুত শান্তি এটা মানে পাইব আপুনি বহুত মানে ভাল লাগিব এটা মই ইমানটো ক'ব নোৱাৰোঁ আপুনি নিজে আহি নিজে গম পাব কেনেকুৱা লাগে ইয়াত আহি কেনে চাওক তো এতিয়া হৈছে গাইজ মন্দিৰ দৰ্শন এতিয়া মন্দিৰত দৰ্শন কৰিম মই আৰু মেইন মন্দিৰৰ ভিতৰত চাগে ভিডিঅ' কৰিব নিদিয়ে চাগে মই কেইটামান ভিডিঅ'ত দেখিছিলোঁ তো আপোনালোকক পাৰিলে মই ভিডিঅ' কৰি দেখুৱাম আৰু নোৱাৰিলে
নোৱাৰিম চাগে তো কিন্তু বাহিৰৰখিনি সম্পূৰ্ণ দেখাই আছোঁ মানে মন্দিৰৰ বাহিৰৰখিনি ভিতৰত নেদেখালে বাহিৰৰ মন্দিৰখিনি ক'ত কেনেকৈ পূজা কৰিব লাগে সেইটো দেখুৱাই আছোঁ আপোনালোকক তো গাইজ মই মন্দিৰত দৰ্শন কৰিবলৈ গৈ আছোঁ আৰু আপোনালোকক চাই থাকক এয়া আমাৰ উমানন্দ চাওক কি বঢ়িয়া বনাইছে গাইজ মই কৈছিলোঁ নাই কালাৰ লগাইছে বুলি চাওক বগা কালাৰ কি মজাকৈ লগাই দিছে গাইজ একদম মই পাগল হৈ গৈছোঁ মানে 3 বছৰ না 4 বছৰ আগত মই আহিছিলোঁ ইয়াতে আৰু ইয়াত গোটেই মাটিৰ আছিল এইবিলাক যিমান আছিল চব মাটিৰ আছিল এইবিলাক এতিয়া চাওক গাইজ টাইচ বহাই একদম পূৰা কালাৰ চালাৰ কৰি বাউণ্ডাৰী ঘেৰি দিছে গাইজ কিমান আপডেট কৰিছে চাওক মই মানে একদম আচৰিত মানে শুনা কথাটো সঁচাই হৈছে আজি চাওক এইটো আৰু এনেকুৱা ৰাস্তা উমানন্দত নাছিল আগতে এনেকুৱা নাছিল এইবিলাক চাওক কি বঢ়িয়া বনাইছে গাইজ এইবিলাক চাওক কি ধুনীয়া বনাইছে তো আপোনালোকে এবাৰ ভিজিট কৰক আৰু আগৰ উমানন্দৰ কৰি এতিয়াৰ উমানন্দ বহুতে গুণ ভাল লাগিছে দেখাত মানে বহুত বঢ়িয়াকৈ বনাইছে মই আপোনালোক ইমানটো কেনেকৈ ক'ম কওক আপোনালোকে নিজে আহি চাওক আৰু মোক এবাৰ ক'ব যে কমেণ্টত মই গৈছিলোঁ বঢ়িয়া লাগিছে এয়া চাওক গাইজ এবাৰ গেটটো চাওক গাইজ গেটটো মানে কি ক'ম আৰু মানে মোৰ ক'বলৈ একদম ভাষাই নাই আৰু তো বন্ধুসকল মই আপোনালোকক যিখিনি পাৰিলোঁ দেখুৱালোঁ আৰু এতিয়া মই যাম ভোকো লাগিছে কিবা খাব লাগিব বাহিৰত জগি কিনে গাইজ ফাইনেলি মই ওলাই আহিলোঁ আৰু মই আহাতে ইটোত আহিলোঁ আৰু যাওঁতে গৈছিলোঁ সেইটোত প্ৰাইভেটত গৈছিলোঁ আহাতে ইটোত আহিলোঁ ইটোত অহাৰ কাৰণে জল্দি অলপ আহি পালোঁ আৰু সেইখন মোৰ বাইকখন এই ইয়াত আছে তো বাইকখনৰ ওচৰত গৈ আছোঁ বাইকখন লৈ কিনে ভিডিঅ'টো আপোনালোকক তো গাইজ এইখন মোৰ বাইকখন আৰু বাইকখন ৰ'দতে থৈ গৈছিলোঁ বেচেৰা পূৰা গৰম লাগিছে চাগে ইয়াক বেচেৰা তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু আজিৰ কাৰণে বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম